ৰাইজসকল আপোনালোকে ভাবিছে মই ভাত খোৱা মাছ খোৱা ভিডিঅ'কে সদায় বনাই থাকোঁ আৰু ঘৰত মোৰ বেলেগ একো কামেই নাই। ঘৰতনো বাকী সময়ছোৱাত কিনো কৰি থাকোঁ, কি কাম কৰি থাকোঁ, আজি এই ভিডিঅ'টোত সকলোবোৰ দেখিবলৈ পাব। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক। এইখন দেখিছে, এইখন হৈছে মোৰ গাহৰিৰ ফাৰ্ম। এইখন দেখা পাইছে, এফালৰ পৰা দেখা গৈছোঁ দেই। এইজনীক মই মাতো ৰাঙলী। ঐ ৰাঙলী। আৰু এইকেইটা চাওক, এইকেইটা হৈছে পহু ৰঙৰ, এইকেইটা খাচী, এই দুটা। বাকী এই ৰুম দুটা দেখা পাইছে, এই ৰুম দুটা কাম বেছিদিন হোৱা নাই, কমপ্লিট হোৱা, বনাই হৈছেহে। গাহৰি সোমোৱা নাই বৰ্তমানলৈকে, সোমোৱাম আৰু। এই দুটা ৰুম বৰ্তমান খালী আছে। আৰু এইফালে আহক, এইফালে আছে আৰু সম্পত্তি, এইকেইটা সম্পত্তি দেখা পাইছে। বৰ্তমান গাখীৰ খোৱাত ব্যস্ত, মাকে গাখীৰ খুৱাই আছে। চাওক, ৱাই টিকলা খাই আছ দে, খা। আৰু এইটো হৈছে খাচী, মানে পাঠা আছিলে, মই খাচী কৰা ইয়াক 1 মাহমানহে হৈছে, 1 মাহমান হৈছে খাচী কৰা। ডক্তৰ আনি ইয়াক খাচী কৰাই দিলোঁ, বৰ্তমান খাচী হৈছে। ঠাণ্ডা হ, ঠাণ্ডা। অলপ মৰম কৰি যদি দিয়া নাযায় চিঞৰি থাকিব। হ'ব দে, হ'ব দে, হ'ব হ'ব হ'ব, শুই থাক দেই। গাহৰি ফাৰ্মখনটো দেখালোৱে, দেখা পালেই গাহৰি ফাৰ্মখন। এতিয়া আহিছোঁ পথাৰলৈ। পথাৰতনো কি কাম কৰি আছোঁ বৰ্তমান, আহক। পাই গ'লোহি। এয়া দেখা পাইছে, এয়া চাওক, খেতিও কৰিছোঁ অলপ চলপ, বৰ বেছি নহয়, অলপ। এই নেট মাৰা আছে দেখা পাইছে চাৰিওফালে। তাৰমানে আমাৰ ইয়াত গৰুবিলাক এৰি দিয়ে, গৰু ছাগলীবিলাক মুকলি হ'লে এৰি দিয়ে। এৰি দিয়াৰ ফলত একেবাৰে গোটেইখন লণ্ডভণ্ড কৰি পেলায়। এতিয়া কিনো খেতি কৰিছোঁ, বলক সোমাই যাওঁ একেবাৰে ভিতৰলৈ। এয়া দেখিবলৈ পাইছে, এয়া হৈছে আলু। বেছি নহয়, কম পৰিমাণে। এয়া আলু। তাৰপিছত এইকেইটা পুলি দেখিছে, এয়া হৈছে এইকেইটা জলকীয়া, এইটো লাইন জলকীয়া। তাৰপিছতে এয়া দেখিবলৈ পাইছে, এয়া হৈছে বন্ধাকবি। বন্ধাকবি অলপো কৰিছোঁ, বেছি নহয়, সেই তালৈকে বন্ধাকবি আছে, বন্ধাকবি। আৰু এইফালেও আছে বন্ধাকবি, এয়া চাওক, সেই তালৈকে এয়া বন্ধাকবি। বন্ধাকবিখিনি কৰা এটাই মূল কাৰণ, ঘৰত খোৱাখিনি খাম আৰু বাকী গাহৰি আছে যে, গাহৰিকো খুৱাব পাৰিম। আৰু এইখিনি হৈছে ওলকবি, বেছি নহয়, কমকৈ। আৰু এইফালে ৰঙালাও গুটি দিছিলোঁ, ৰঙালাও গজিছে আৰু সাৰ দিব হৈছেহি আৰু লাহে লাহে। এইফালে এয়া ৰঙালাও, লাইন লাইনকৈ ৰঙালাও দিয়া হৈছে। বেছি নহয়, অলপমান আৰু। আৰু এইফালে এয়া গাঁতত দিয়া হৈছে এয়া তৰমুজ। এইখিনিৰ পৰা এনেকৈ এই জেগাখিনিত তৰমুজ খেতি কৰিছোঁ। বৰ্তমান তৰমুজ গজিছে 2-এটাকৈ। এইটো গাঁততো গজিছে আৰু ইয়াত 2টা গজিছে, আৰু এটা গজিবলৈ আছেই আৰু এয়া হৈছে তিয়ঁহ। এয়া গজিছে তিয়ঁহবিলাক। তিয়ঁহো বেছি কৰা নাই, এইখিনিলৈকে ওচৰলৈকে তিয়ঁহ খেতি কৰিছোঁ। আৰু এই সিটো ৰুৰত আছে কিবা জালি কোমোৰাটো এতিয়ালৈকে গজা নাই। আৰু এয়া হৈছে ভেন্দিও গজিছে আৰু লাহে লাহে। তাৰপিছত আৰু এই লুৰটোত আছে, এইটো লফা শাক। আৰু এইফালে মোৰ মাইকী মানুহজনীয়ে ৰুইছিলে নহৰু, খুব ধুনীয়াকৈ উঠি আহিছে নহৰুখিনি। এইখিনি দেখা পালে খেতিডৰা কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব দেই ৰাইজসকল। এয়া চাওক, লাহে লাহে সেউজীয়া হৈ আহিছেই আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব দেই ৰাইজসকল। ধন্যবাদ।